এইবাৰ সংঘটিত হৈছে এক জঘন্য ঘটনা, যেটো ঘটনাৰ বিষয়ে শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মাতৃক নৃশংসভাৱে হত্যা কৰি মৃতদেহৰ সৈতে দুমাহ ধৰি বাস কৰিছিল এগৰাকী পাষাণ কন্যাই। এই লোমহৰ্ষক হত্যাকাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীক। হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীক বীণা প্ৰকাশ জৈন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। ইফালে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা বীণা প্ৰকাশ জৈনৰ কন্যা ৰিম্পল জৈনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত কৰিছে। জানিব পৰা মতে বীণা প্ৰকাশ জৈন পূৰ্বে স্বামী আৰু কন্যা ৰিম্পলৰ সৈতে ভিৰালাত বাস কৰিছিল, কিন্তু 16 বছৰ পূৰ্বে স্বামী মৃত্যুৰ পিছত কন্যাসহ তেওঁ লালবাউগৰ ইব্ৰাহিম কাছাৰ চাউলত থাকিবলৈ লয়। বীণা প্ৰকাশ জৈনৰ 5 গৰাকী ভাতৃয়ে তেওঁক মাহেকীয়া খৰচ যোগান ধৰি আহিছিল। ইফালে যোৱা মঙলবাৰে সন্ধিয়া মহিলাগৰাকীৰ এগৰাকী ভতিজীয়ে মাহেকীয়া খৰচ দিবলৈ আহি দুৱাৰত টুকটুকৰিয়াই যদিও কোনেও দুৱাৰ খুলি নিদিয়াত ওচৰ চুবুৰীয়াৰ সৈতে কথা পাতি জানিব পাৰে যে দুমাহ ধৰি কোনেও বীণা প্ৰকাশক দেখা নাই। ইয়াৰ পিছতে ভতিজীগৰাকীয়ে পৰিয়াল আৰু আৰক্ষীক খবৰ দিয়াত বীণা প্ৰকাশৰ ঘৰত কেইবাজনো আত্মীয় উপস্থিত হয়। বহু সময়ৰ পিছত ৰিম্পল জৈন দুৱাৰ খুলি দি কয় যে তেওঁৰ মাতৃ কানপুৰত আছে, কিন্তু ৰিম্পলৰ এই উত্তৰত সন্তুষ্ট নহৈ আত্মীয় তথা আৰক্ষী ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত ঘৰৰ ভিতৰৰ পৰা বীণা জৈনৰ মৃতদেহৰ অংগ উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ৰিম্পল জৈনে প্ৰায় দুমাহ পূৰ্বে মাতৃক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰকৈ কাটি আধা পানী টেংকিত পেলাই থৈছিল। আনহাতে মাতৃৰ শৰীৰ আৰু ডিঙিৰটো প্লাষ্টিকৰ পলিথিনত বান্ধি আলমাৰীৰ ভিতৰত ভৰাই ৰাখিছিল কন্যা ৰিম্পলে। আৰক্ষীয়ে মৃতদেহৰ টুকুৰাসমূহ উদ্ধাৰ কৰাৰ পিছতে হত্যাকাৰী ৰিম্পল জৈনক গ্ৰেপ্তাৰ কৰিছে। উক্ত ঘটনাটো সংঘটিত হৈছিল মুম্বাইত। কিমান নিষ্ঠুৰ আৰু নিৰ্দয় হলে নিজ মাতৃক হত্যা কৰিব পাৰে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। আমিও এই ভিডিঅ'টিৰ জৰিয়তে দাবী উত্থাপন কৰিছো, দোষীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে যেন। ভিডিঅ'টো ইমানে আছিলে। যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নকৰাকৈ চাই আছে তেনেহলে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।